So hey guys and welcome back to my YouTube channel. So বন্ধুসকল আশা কৰো সকলোৱে ভাল। So আজি ৰাতিপুৱা আহিলো এফালে দৌৰিবলৈ। So দৌৰা হৈ গল এতিয়া আজি আমি মানে বহুত কেইটা ঠাইলৈ যাম। So ব্লগটো আজি ইয়াৰ পৰা আৰম্ভ কৰিছো। So আপোনালোকক লগ পাম মটো ব্লগত আৰু ব্লগটো হেফলৈকে চাই থাকিব, স্কিপ নকৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। So আহক ভিডিওটো আৰম্ভ কৰো। বন্ধুসকল দৌৰি এটা বস্তু দেখিলো। এইটো কোনে কোনে কৰি পাইছে ক'ব কমেন্ট কৰি। ওলাই আহিলো ঘৰৰ পৰা আমি এতিয়া গৈ আছো গড়গাঁও কলেজলৈ। গড়গাঁও কলেজত কেইটামান কাম আছে। সো কাম কেইটা কৰিম তাৰপিছত চাও কিবা মানে ক'বাত যাব পাৰো নেকি, প্লেনিং বনাম তাতে। বহুত দিন ধৰি ভিডিও আপলোড কৰিব পৰা নাই কাৰণ ক্লাছ হৈ আছে। ক্লাছ হৈ থকাৰ বাবে মানে একেবাৰে সময় নথকা নিচিনা হৈ গৈছে। ৰাতিপুৱা যাওঁ একেবাৰে গধূলি আহোঁ, সেইবাবে ভিডিও আপলোডেই কৰিব পৰা নাই। সো আজি আকৌ ট্ৰাই কৰিছো নতুনকৈ এটা ভিডিও বনাবলৈ দেওবাৰ বুলি। আৰু বৰ্তমান আমি গৈ আছো এতিয়া গাঁৱৰ মাজেদি। এফালেটো নতুন ৰাস্তা বনালে, ৰাস্তাটো ভালে কিন্তু বহুত জাম কৰে ৰাস্তাটো। আমাৰ এই নাজিৰা সমষ্টিৰ সন্তক বিহুবৰ সাইডে অহা যিটো ৰাস্তা মানে ৰমণী এলিটো অৱস্থা মানে একেবাৰে বেয়া। মানে কি কম আৰু এফালে আমি মানে যিটো গড়ৰ ৰাস্তাটো অলপ ভালেই বাৰু, এফালে আহিলো এতিয়া আপোনালোকক দেখুৱাম। মানে একদম অৱস্থা বেয়া, ইমান ডাঙৰ গাঁত মানে ডাম্পাৰে মানে একেবাৰে অৱস্থা বেয়া কৰিছে। চৰকাৰেও ভাল কৰি নিদিয়ে, মানে কি কম আৰু ইমান অসুবিধা। মানে যেতিয়া মানে বাৰিষা কালত একদম বোকা অৱস্থা নাই আৰু এতিয়া খৰালে এতিয়া পুৰা ধূলি, মানে একেবাৰে অৱস্থা নাই ৰাস্তাটো। কেতিয়া বনাব আৰু মানে বাইকখন ধুইও মানে শান্তি পোৱা নাই, ইমান মানে বেয়া হৈ গ'ল ৰাস্তাটো। সো বন্ধুসকল আহি পাই গ'লো সেই শিমলুগুৰি, আৰু বেছি দূৰ নাই, অকণমান দূৰ আছে, গৈ পাই যামগৈ। ভাই চাহাবৰ লগত বাচিলোঁ, মানে কি ক'ম আপোনালোকক, অকণমান থাকিলে আৰু লাগিবলৈ মোৰে ভুল আছিলে। মানে মই চাবলৈ তেওঁ স্পীডত আহিছিলে যিহেতু চাব লাগিছিলে, নালাগিলে বাৰু, বাচি গ'লোঁ। কাৰণ ডাব্বাখনৰ পৰা মানে ভালদৰে নেদেখায় ছাইডৰ পৰা, অলপ মানে উঠলে যাব লাগে তেতিয়া। আৰু এইফালে ছাইডত দেখিছে আপোনালোকে কিমানখিনি ঠাই মানে সি এৰি পেলাই এইফালে চলাই আছে, কিমানখিনি ঠাই এৰি পেলাই সি মাজলৈ চলাই আছে। তো তেনেকুৱা হ'লে অসুবিধা হৈ যায়। চ' এই ডাম্পাৰ ড্ৰাইভাৰবিলাক এনেকুৱা কি ক'ব আৰু বাইক চাইক চলাবলৈ বৰ অসুবিধা হয়। এইফালে ৰাস্তাবিলাকো বৰ ভাল নহয়। ইফালৰ পৰা আৰু এখন ডাম্পাৰ আহি গ'ল। ইয়াত অলপ সময় ৰ'ব লাগিব মানে অকণ দেৰি ৰ'বই লাগিব। এখন পাৰ হোৱাৰ পাছতে এখন পাৰ হ'ব। চ' উপায় নাই, ইয়াক এই মোৰ সন্মুখৰ ডাম্পাৰখনক অভাৰটেক কৰিব লাগিব, নহ'লে মানে মই ধূলি খাই যাব লাগিব এইটো। চ' পটাপট ইয়াক অভাৰটেক কৰি লওঁ, তাৰপিছত আপোনালোকক ডাইৰেক্ট লগ পাই আছোঁ গড়গাঁও কলেজত। চ' ব'লক যাওঁ। চ' আমি পাই গ'লোঁ সেই বালিঘাট, আৰু অকণ আগলৈ গ'লেই পাম গড়গাঁও কলেজৰ এণ্ট্ৰেঞ্চ। চ' আজিলৈকে মই গড়গাঁও কলেজত সোমাই পোৱা নাই। চ' আজি ফাৰ্ষ্ট সোমাম। আৰু শুনিছোঁ যে গড়গাঁও কলেজৰ হেনো কেম্পাছৰ ভিতৰত মোবাইল ইউজ কৰিব নিদিয়ে। চ' ভিডিঅ' বনাব নোৱাৰিম চাগে, কাৰণ দেওবাৰ হ'লেও আজি বহুখিনি মানে শিক্ষক আহে, কাৰণ মানে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ যি ক্লাছ সেইখিনি হৈ থাকে। চ' আজি দেওবাৰে ক্লাছ হ'ব আৰু বেলেগ NCCৰো হৈ থাকে। চ' আজি ভিডিঅ'ত বনাব পাৰিম নে ঠিকনা নাই। চ' ব'লক এতিয়া যাওঁ, যদি পাৰোঁ বনাম, আৰু ইয়াতে বাইকখন থ'ম আৰু থৈ পেলাই ভিতৰলৈ সোমাই যাম। গড়গাঁও কলেজ গৈ পাই দাদাজনে পটাপট কিতাপকেইখন লৈ ল'লে। কিতাপখন লোৱাৰ পিছত আমি কি কৰিলোঁ, ওলাই আহিলোঁ। আৰু যিহেতু বেছি কাম নাছিলে, সেইবাবে আমি এটা প্লেনিং বনালোঁ যে গড়গাঁও কলেজৰ পৰাই ডাইৰেক্ট কাৰেংঘৰলৈ যাম বুলি। চ' যোৱা কথা নাছিলে, কিন্তু ওলাই দিলোঁ আৰু। চ' সোনকালে ওলাই অহাৰ কাৰণে তাৰ পৰা আহি পালোঁহিয়ে। ইয়াৰ পৰা দেখা পাইছোঁ যে আজি বহুত মানুহ আহিছে, যিহেতু আজি ছানডে, সেইবাবে গাড়ী লৈ ঢেৰ মানুহ আহিছে। চ' এটা টেনশ্যন হৈ গ'ল যে আজি যদি বেছি মানুহ হৈ যায় তাত ব্লগ বনোৱা সম্ভৱ নহয়, কাৰণ চিঞৰ বাখৰ হ'লে অসুবিধা হয়, আৰু তাতে মোৰ মাইক নাই।
মানে সেইবাবে চ' সেইটো কাৰণে সোনকালে আহি ইয়াত বাইকখন পাৰ্ক কৰিলোঁ। বাইকখন পাৰ্ক কৰি হোৱাৰ পাছতে মই আৰু মোৰ লগত অহা দাদাজনে টিকেট কাউণ্টাৰৰ ফালে প্ৰস্থান কৰিলোঁ। তাত গৈ আমি অলপ সময় ৰ'বলগীয়া হ'ল কাৰণ ভিৰ বহুত আছিলে। চ' টিকেট কাটি আপোনালোকৰ ভিতৰতে লগ কৰিছোঁ আৰু ব'লক। বন্ধুসকল বৰ্তমান আহি পালোঁহি কাৰেংঘৰ। গড়গাঁৱত কামকেইটা হৈ গ'ল। চ' কাৰেংঘৰলৈ আহিলোঁ এনেই অলপ ফুৰিবলৈ। আজি যিহেতু দেওবাৰ বহুখিনি মানুহ আহিছে। আজি মানে কাৰেংঘৰত বহুত মানুহ, কাৰণ দেওবাৰ হয় যিহেতু চবেই ছুটি পায়। চ' আজি ফুৰিবলৈ আহে। চ' আমি সেইবাবে ফুৰিবলৈ আহিছোঁ আজি অলপ। চ' কাৰেংঘৰত অলপ দেৰি ৰ'ম, তাৰপৰা ফুৰি মেলিম, তাৰপাছত যাম ঘৰলৈ। আৰু বেলেগটো কাম বন নাই আৰু গড়গাঁৱত যিহেতু কিতাপ চিতাপ লোৱা হৈ গ'ল। চ' ব্লগটো আপোনালোকে সেইফালেকে চাই থাকিব, স্কিপ নকৰিব। চ' ব'লক এতিয়া কাৰেংঘৰটো এবাৰ চাই লওঁ। চবফালে আন্ধাৰ, চ' বন্ধুসকল ভিতৰৰ পৰা মই ভিডিঅ' বনাম বুলি ভাবিছিলোঁ, মানে ভিতৰৰ, কিন্তু ভিতৰ বনাব নোৱাৰিলোঁ। প্ৰথম কথা মানে বহুত ভিৰ হৈ গ'ল, মানে হুলস্থুল বহুত, আৰু তাৰ পৰা উপৰিও মানে কি আন্ধাৰ। চ' সেইবাবে ভিতৰত মই বনাব নোৱাৰিলোঁ। চ' এতিয়া আপোনালোকৰ ওপৰলৈ গৈ আছোঁ। ওপৰত গৈ পেলাই চাওঁ যদি ওপৰৰ পৰা একেবাৰে ওপৰৰ পৰা মানে যিটো ভিউ সেইটো দেখাবলৈ পাওঁ নেকি। চ' ব'লক। আহি পালোহি একেবাৰে ওপৰ মহল, একেবাৰে ওপৰ নহয়, ছেকেণ্ড ফ্ল'ৰ হয়। চ' ইয়াৰ পৰা ভিউটো বহুত ধুনীয়া, এবাৰ চেক আউট কৰিব পাৰিব। চ' ইয়াত ওপৰত আহিলোঁ, কিন্তু ওপৰলৈ মানে কি একেবাৰে ওপৰত যাবলৈ নিদিয়ে, কিয় নাজানো, কিন্তু একেবাৰে ওপৰত যাব নিদিয়ে। ছেকেণ্ড ফ্ল'ৰৰ পৰা ঘূৰি আহিলোঁ। চ' এতিয়া তললৈ যাম, অলপ দেৰি বহিম তাত, তাৰপিছত ঘৰলৈ যাম। ভাবিছিলোঁ ভালকৈ এটা ভিডিঅ' বনাম, কিন্তু বনাব নোৱাৰিলোঁ কাৰণ বহুত মানুহ আহি গ'ল। তাতে হাই হুলস্থুল আৰু ভিতৰত একো দেখাই নাপায়, আন্ধাৰ। চ' ভালদৰে ভিডিঅ' বনাব নোৱাৰিলোঁ, কিন্তু এদিন আকৌ আহিম, ঘৰৰ ওচৰতে যিহেতু ট্ৰাই কৰিম আকৌ এবাৰ। চ' আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ভালদৰে, ইয়াৰ হিষ্ট্ৰীৰ বিষয়ে ক'ম। চ' আজি যিহেতু হিষ্ট্ৰীৰ বিষয়ে কোৱা নাই, চ' নেক্সট ভিডিঅ'ত আকৌ যেতিয়া আহিম তেতিয়া ইয়াৰ বিষয়ে ক'ম। চ' আজিৰ কাৰণে ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি ক'ব কেনেকুৱা লাগিলে। লগ পাম এনেধৰণৰ এটা ভিডিঅ'ত। চ' বাই।